নমস্কাৰ অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ অসমৰ বিভিন্ন প্ৰান্তত বানপানী তাণ্ডৱ দলং ৰাস্তা আৰু ঘৰ দুৱাৰ উটুৱাই নিছে বানপানীয়ে বানাক্ৰান্ত হৈ অসমত বহু পৰিয়াল আলৈ আথনি হৈছে। ২ নম্বৰটো খবৰ বানপানী সমস্যাৰ মাজতে অসমৰ লাখ লাখ মহিলাৰ কাৰণে ডাঙৰ খবৰ। ১ জুলাইৰ পৰা আৰম্ভ হৈছে টকা পাবৰ বাবে স্বনিৰ্ভৰ নাৰী প'ৰ্টেল আবেদন। সোনকালে আবেদন কৰক আৰু টকা লাভ কৰক। ৩ নম্বৰটো খবৰ ভাল খবৰ কোম্পানীয়ে ব্ৰইলাৰ নিচিনা এতিয়াৰ পৰা কোম্পানীয়ে গাহৰি পোৱালি পুহিবলৈ দিব, লগত খুৱাবলৈ দানা দিব আৰু ডাঙৰ হৈ গ'লে কোম্পানীয়ে কিনি লৈ যাব। ৪ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চৰকাৰী চিকিৎসকসকলে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব। যদি এনে কৰে তেনেহ'লে চৰকাৰে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব। ৫ নম্বৰটো খবৰ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য। কংগ্ৰেছ চৰকাৰে যোৰহাটবাসীৰ প্ৰতিগৰাকী মানুহক ৮৫০০ টকাকৈ দিয়াৰ আশা দিছিল। সেইকাৰণে যোৰহাটবাসীৰ ৰাইজে বিজেপিক অপমান কৰিলে বা ভোট নিদিলে। ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত। ৬ নম্বৰটো খবৰ আজি ২০২৪ চনৰ ৩ জুলাই দেশৰ সকলো কোম্পানীৰ চিমৰ ৰিচাৰ্জ দাম বৃদ্ধি হ'ল। ভাৰতৰ সকলো কোম্পানীয়ে ৰাইজৰ ওপৰত মাধমাৰ দিছে। আপোনাৰ যদি আগত ভৰাই থোৱা ৰিচাৰ্জ আছে তেনেহ'লে সেই প্লেন চলিয়ে থাকিব। ৭ নম্বৰটো খবৰ ভাৰতীয় ক্ৰিকেট দলত যুৱৰাজ সিঙৰ সলনি ৰিয়ান পৰাগক ১২ নম্বৰ জাৰ্চি দিয়া হ'ল। ঘোষণা কৰিলে BCCIয়ে। আজিলৈ বাতৰি ইমানেই আছিলে আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। নতুন নতুন খবৰ ভাল খবৰ আপোনালোকৰ মাজত মই প্ৰচাৰ কৰিব পাৰোঁ যাতে। জয় আই অসম।